Hey dosto, welcome to BHABA vlog. মই এতিয়া 1 নম্বৰ টাবৰে যাম মানে পাৰ্কত বলক তেনেহলে ভিডিওটো আৰম্ভ কৰো। ফাইনালি আমি আহি পালো টাইলৈকে আপোনালোকক দেখুৱাম বলক মই মানে ইয়াত চাংগানো উঠি চাব পাৰিম মানে বলক ও মাই গড মানে ইয়াত উঠি ভাল লাগে ও মাই গড ও ভাই ইমান ধুনীয়া মানে ইয়াত মানে খুলিও শুব পাৰে আৰু ইয়াত জাগা মানে চাব পাৰে ইয়াৰ পৰা মানে মোৰ কেমেৰাটোতে আপোনালোকক জম কৰি দেখাইছো ইয়াত দলং চলং বনাই আছে তালৈকে আপোনালোকক দেখুৱাম ভিডিওটো আমাৰ লগত লগ কেইটামান আছে বাৰক আমি ইয়াত বহিম এটা লগ ইয়াত পুৰা আৰাম ল'ব পাৰে মজা ধুনীয়াকে তাৰপিছত আপোনালোকে যদি ইয়াত আহা ইয়াৰ পৰা মানে ইয়াত শুই দিব পাৰে ইয়াত বহিলেও বহিব পাৰে ইয়াৰ পৰা অলপ ফুৰিব লাগিব ইয়াৰ পৰা ফুৰিব লাগিলে চেছ ইয়াত খটখটিয়ে বনাই আছে উঠিব পৰাকে আপোনালোকে দেখিছে ইয়াত খটখটিয়ে বনাই আছে লগতে দাদাহঁতে মানে কাম বন কৰি আছে ইয়াত আৰু ইদিগে আছে মানে ওপৰত চাই পেলাই দিব তাৰপিছত মই দাদাক 2-1 মান সুধিম আমি বনাই আছো বৰ্তমান হোৱা নাই টিং খোবা আছে বোলে আৰু দাদা এইটো কি বুলি কয় টি হাউচ বোলে এইটো তাৰপিছত আমি ইয়া হৈছে টি হাউচ টিঙৰ চালি দিব আছে ইয়াত হলে ভাত চাত খাব পাৰিব ইয়াত মাই গড পুৰা একদম ঘূৰি চুৰি বিট হৈছে ইমান ডাঙৰ মানে এইখিনি জেগা খোজকাঢ়ি যাই আছো আৰু দূৰ আছে অলপ এইখিনি অঞ্চল গোটেই মানে বহুত ডাঙৰ মানে এতিয়া আমি যাই আছো লাহে লাহে আৰু গৰমো বেছি তথাপিও আপোনালোকক ভিডিওটো দেখুৱাই আছো লোকেটা মানে ইয়াত সুপ্ৰং পাইছে সুপ্ৰং মানে বহাই আছে পুৰা আমাৰ লগত 4-5জন মানে আছে লগ পুৰা মানে সুপ্ৰং গছ আছে সুপ্ৰং গছৰ মানে পাইবিলাক বহুত মানে খোৱা লাগিছে আগত মানে নদী আছে তালৈকে গৈ নাথাকো এইখিনিৰ পৰা আমি এক পাক ঘূৰি ঘৰলৈ যাম
জেগা চাফা কৰিছে এতিয়া জংঘল আছিল ইয়াত এদিকে দাদা খুৰীহঁত মানে কাম কৰি আছে ইয়াত লগত দাদা এজন আছে মই দাদা সম্পূৰ্ণ কথা সুধিম ইয়াত দাদা ইয়াত কিমানখিনি বিঘাৰ মাটি ইয়াত কিবা বনাই আছে ইয়াত মোটামুটি 150 মান বিঘা মাটি হ'ব তথাপি এই লিজত মাটিখিনি দিয়া হৈছে 100 বিঘা মাটিৰ কথাটো কোৱা হৈছে এইটো ৰাইজৰ তত্ত্বাৱধানত আছিল চৰকাৰী মাটি হয় আমাৰ 1 নম্বৰ বটাবাৰী গাঁৱৰ ৰাইজৰ তত্ত্বাৱধানত এই মাটিখিনি আমি ৰাখি আছিলোঁ আৰু আজি গাঁৱৰ উন্নতিৰ কথা চিন্তা কৰি আমি লিজত দিছোঁ যে পৰিষ্কাৰ হৈ থাকক লিজখন হ'লে গাঁৱৰ উন্নতি হ'ব বুলি ভাবিয়ে আমি এই পদক্ষেপটো লৈছোঁ আৰু ইয়াত পিছে কাম বন কেনে চলিছে কামটো ঠিকে তীব্ৰ গতিতে চলি আছে কামবিলাক মাহিলী চিষ্টেম মানুহ লৈছে তেনেকৈ কাম কৰি আছে মাহত কিবা এটা বেতন দিয়ে সেইমতে এটা মানে কামখিনি কৰি আছে কোম্পানী বাজাৰ নিচিনাকৈ ইয়াত মানে কিমান তাৰিখৰ পৰা ইয়াত ষ্টাৰ্ট কৰিব ইয়াত মোটামুটি লাষ্ট ডিচেম্বৰৰ পৰা পিকনিক পৰিস্থিতি হ'ব তাৰ পিছলৈকে অলপ দেৰি লাগিব যিখিনি ৰিজৰ্টৰ কাম হ'ব সেইখিনি অলপ দেৰি হ'ব কাৰণ তাৰ কাৰণে ঘৰ দুৱাৰবিলাক বনাই থকা হৈছে অলৰেডি খেল ধেমালি যোগাৰ এইবিলাক অনা হৈছে সেইখিনি খালি কামখিনি শেষ কৰিব পৰা হোৱা নাই মানে ইয়াত আপোনালোকে ইয়াত কেইদিনমান মাজত আহিব পাৰে ধুনীয়া মানে ঠাই বহুত মাটি ইয়াত আছে আপোনালোকে আহিব পাৰে ইয়াত কমপ্লিট হ'ব 2 বছৰ 4 বছৰ কমপ্লিট হ'ব ইয়াত ৰেষ্টুৰেণ্ট তাৰপিছত আৰু ইয়াত যিকোনো চাব পৰা মানে ইয়াত আছে ইয়াত মানে ৰেষ্টুৰেণ্ট বনাই আছে ইয়াত নাজানো কি ৰেষ্টুৰেণ্ট না কিবা মই ইমান নাজানো মুঠতে ইয়াত কমপ্লিট হ'ব 2 বছৰ 4 বছৰ কমপ্লিট হ'ব ইয়াত ৰেষ্টুৰেণ্ট তাৰপিছত আৰু ইয়াত যিকোনো চাব পৰা মানে ইয়াত আছে সকলোকে ইয়াৰ পৰা মই বাই বাই টাটা দি যাব লাগে বহুত ভাল লাগিল এইখিনি ঠাইত আহি আপোনালোকে যদি ভিডিঅ'টো চাই আছে তেনেহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব নাপাব লাইক কৰি নাপাব আৰু লগতে শ্বেয়াৰ কৰিব নাপাৰিব মই ভিডিঅ'টো এইখিনিতে সামৰি মাৰিছোঁ বাই বাই